নমস্কাৰ ধুনিয়া ৰিলছৰ হৈতে মই নিজৰা কলিতাই আজি কেইজনমান ধুনিয়া পিওর প্রিমিয়াম কোয়ালিটিৰ পিওর নুনি কটনৰ জোৰা দেখাম বুলি লৈছো যদি ভিডিওটি লাইক ভাল লাগে তেতিয়াহলে আপোনালোকে ফলো কৰিব আৰু কাপোৰ কেইজোৰ পছন্দৰ ভিতৰ পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰম্ভ কৰিছো এজোৰ খুব ধুনিয়া পিংক কালাৰৰ নুনি কটনৰ জোৰাৰে এইখন আহিব এই জোৰাটোৰ চাদৰ খুব বেছি ধুনিয়া হয় চাদৰখন চাদৰখনৰ এইটো আহিব ইয়াৰে আসলৰ ডিজাইনটো পিংক আৰু ৰেডত থাকিব হোৱাইট আৰু ৰেডটো মিনা কৰা থাকিব আৰু গোটেই গাত এনেকুৱা ধৰণৰ ইয়েলো ৰেড হোৱাইট আৰু কপাৰ গুণাত কাম কৰা থাকিব এইখন আহিব চাদৰখন লগতে এইখন আছে ইয়াৰে মেখেলাখনো হেভি ডিজাইনত কৰা হৈছে এইখন আহিব ইয়াৰে মেখেলাখন খুব হেভি হয় পাৰ্টি ওয়্যাৰ হয় এই কাপোৰজোৰ এইখন মেখেলাখন আহিব লগতে এইকিটা আহিব ইয়াৰে সাইড পাৰি কিটা ৰেডত কৰা থাকিব আৰু ইয়েলো আৰু কপাৰ গুণাটো মিনা কৰা থাকিব লগতে থাকিব ইয়াৰে লগত এটা ব্লাউজ পিস আৰু ব্লাউজৰ হাতত এটা পাৰি পাব গতিকে এই কাপোৰজোৰ পছন্দৰ ভিতৰ পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব নেক্সট আৰু এজোৰ দেখুৱাম সি গ্ৰীন কালাৰত নুনি কটনৰ জোৰা এই জোৰাটো আহিব ফিক্স পাৰিত আৰু পাৰিটো থাকিব ইয়েলো আৰু সিলভাৰ গুণাত কাম কৰা থাকিব এইটো আহিব ইয়াৰে আসলৰ ডিজাইনটো খুব ধুনিয়া হয় আৰু লগতে এইটো আহিব ইয়াৰে সাইড বৰ্ডাৰটো এটা ফুল পাব ইয়েলো কালাৰত আৰু এটা থাকিব সিলভাৰ গুণাত এইখন আহিব চাদৰখন এই কাপোৰজোৰ প্ৰিমিয়াম কোৱালিটিৰ কাপোৰ হয় আপোনালোকে পাৰ্টি বা বিয়া এনেকুৱা ধৰণৰ অকেজনত পিন্ধিব পাৰিব গতিকে ভাল লাগিলে যোগাযোগ কৰিব এইখন আহিব ইয়াৰে মেখেলাখনো খুব ধুনিয়া হয় লতা ডিজাইনত কাম কৰা আছে আৰু লগতে এইটো আহিব ইয়াৰে ব্লাউজ পিস আৰু ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব খুব বেছি ধুনিয়া হয় পছন্দৰ ভিতৰ পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আনেজোৰ দেখুৱাইছো লেভেণ্ডাৰ কালাৰৰ নুনি কটনৰ জোৰা এইটো এটা ইউনিক ডিজাইন হয় কাপোৰজোৰৰ এটা খুব ধুনিয়া ডিজাইন ৰেডি কৰাৰ পিছত খুব বেছি ধুনিয়া লাগিব এইখন হ'ব ইয়াৰে কমপ্লিট চাদৰখনৰ এইটো থাকিব এনেকুৱাকৈ আসলৰ ডিজাইনটো থাকিব হট পিংক আৰু সিলভাৰ গুণত কাম কৰা থাকিব মাজৰখিনি ব্ৰকেটত আহিব আৰু সাইডত এনেকুৱাকৈ ডিজাইন পাব যেটো আমাৰ সিডি ডিজাইন বুলি কোৱা হয় এই জোৰাটো লগতে এইখন আহিব ইয়াৰে মেখেলাখনো এনেকুৱাকৈ হেভিকৈ কাম কৰা থাকিব এইখন আহিব ইয়াৰে মেখেলা লগতে এইটো আহিব ইয়াৰে ব্লাউজ পিস ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব আৰু ব্লাউজটো কটনত পাব এই কাপোৰজোৰৰ পছন্দৰ ভিতৰ পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু এজোৰ দেখুৱাইছো ওয়াইন কালাৰত এইজোৰো খুব বেছি ধুনিয়া হয় ওয়াইন কালাৰ হয় কালাৰটো এইখন আহিব ইয়াৰে চাদৰখনো গোটেই গাত এনেকৈ হেভিকৈ কাম কৰা পাব লগতে এইখন আহিব ইয়াৰে মেখেলাখনো হেভিকৈ কাম কৰা আছে এইখন আহিব মেখেলাখনতো এনেকুৱাকৈ হোৱাইট আৰু পিংকত কাম কৰা পাব লগতে এইকিটা আহিব ইয়াৰে সাইড পাৰি আৰু লগতে এইটো আহিব ইয়াৰে ব্লাউজ পিসটো কটনত থাকিব গতিকে ব্লাউজ পিসটো আপোনালোকে ব্লু কালাৰত পাব নেভি ব্লু কালাৰত পাব গতিকে এই দেখুৱা কাপোৰ কেইজোৰৰ ভিতৰত যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আজিৰ ভিডিওটি ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ